আপোনাক সকলোকে এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। যিহেতু আমাৰ ইয়াত থিয়েটাৰ হৈছে, আজি থিয়েটাৰৰ 3 নম্বৰ দিন, গতিকে তালৈকে যাব ওলাইছোঁ। মই ৰেডি হৈ গ'লোঁ, এতিয়া মই তালৈ যাওঁ। আপোনালোকে চাই যাবচোন। আপোনালোক আজি মানুহে নাই। হাই কৈ দিয়ক, হেল্ল' কৈ দিয়ক। আজি বেলেগ চিলা গাইছ। আজি আমাৰ থিয়েটাৰৰ দ্বিতীয় দিন। এতিয়া আমি থিয়েটাৰৰ আগত আছোঁ। তো সোমামো লাহেকৈ, আজি ইমান মানুহ হোৱা নাই। কালি আমাৰ এফালে আহিলে কোন হয় তো আমি ভিতৰলৈ গৈ লওঁ, তাৰপিছত দেখাম আপোনালোকক ভিতৰত কিমান মানুহ হৈছে। আপোনালোকক এতিয়া আমি টিকেট দিয়া ওলাইছোঁ। মই ইউটিউবাৰ হৈছোঁ, তাৰপাছত দেখাম আপোনালোকক। আমি নললো মাৰে কিবা লৈ আহিলে বৰ মোক ভোক লাগিব। আজি কিমান মানুহ হৈছে আজি দেখিবা, মানুহ নায়েই, অলপমান হ'বহে লাহেকৈ, মানুহ লাহেকৈ হ'বহে চাগে। সেইফালে আমি ওলাই আহিলে চেনা নিবলৈ বুলি আপোনালোকে চাই থাকিব ভিডিঅ'টো। এইফালে থিয়েটাৰখন বিগিন হৈ গ'ল, তো আপোনালোকক অকণমান দেখাওঁ বুলি ভাবিলোঁ, আপোনালোকে চাই থাকিব। আৰু কেছটো অলপ জটিল। ছোৱালী এজনী ফটো ভাইৰেল হৈছে। তুমি হীনতা সময়বোৰক শূন্যতাৰে মেৰিয়াই যেন উদযাপন কৰিব পাৰোঁ এই ভয়ংকৰ ভনী মই কামুৰিলে দেখোন আপনি কামোৰ কথা নকয়। সকলোবোৰ ফটো বেৰত আহি গৈছো ভনী। ইয়াতে কোৱা আচলতে তোৰ মোৰ কাহিনী একে। তই তোক ঠিকনিৰে বান্ধি থৈছ আৰু মই মোক মোদেৰে আমি দুয়ো একে। মই মনৰ বিষক সহ্য কৰিব নোৱাৰিম। আচলতে আমি দুজনৰে নিচা এটাই।
ক'ত ঘৰ এমএলএ গোটেই ঘৰ এমএলএ গোটেই ঘৰ বচোন ইমান দিন হ'ল তাই না হাঁহিছে নে কাটিছে হাঁহিতে কাটিছে জোৰে জোৰে কাটিছে জোৰে জোৰে কাটিছে এইকেইটা আনন্দে বহু ছোৱালীৰ ফটো মোবাইলে বিলাক ভাইৰেল কৰিছিল না কি কৈছ পাপিটোক জন্ম দিছ যিহেতু তই মাৰি পেলা আমি তোক যাবলৈ দিম দে কথাই প্ৰতি চৰ গালি হা নহয় তই মোৰ পিতা চালাই এইফালে আকৌ নাট শেষ হোৱাৰ লগে লগে আমি কমলাহঁতক লগ কৰোঁ বুলি ওলালোঁ লগ কৰি মেলি এতিয়া ঘৰলৈ বুলি আহি আছোঁ এইফালে নাট শেষ পেণ্ডেল ভাঙি শেষেই কৰিলে তো মই দাদাহঁতৰ লগত মৰা ফটো দুখনমান লাষ্টৰ ফালে এড কৰি দিছোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই লাইক কমেণ্ট ছাবস্ক্ৰাইব এটা কৰি দিব বাই